এজনে মোক কমেন্ট কৰি সুধিছিলে যে দাদা ইন্টাৰভিউ দিনা বহুত দেৰি ৰৈ থাকিবলগীয়া হয় লাইন পাতি আৰু কি হয় এনাৰ্জি যথেষ্ট কমি যায় সো সেই এনাৰ্জি কেনেকৈ বচাব পাৰিম কেনেকৈ মই ষ্টেমিনাটো ৰাখিব পাৰিম সো এইটো নিশ্চয় তেওঁৰ কোৱেশ্চন নহয় আৰু আপোনালোকৰ বহুতৰ মনত নিশ্চয় এই প্ৰশ্নটো আছে আৰু বহুতে হয়তো ভাবে যে বহুতে চিন্তাটো পৰিছে এইটো কাৰণে যে ইমান দেৰি ৰৈ থাকিবলগীয়া হয় ইন্টাৰভিউত কিছুমানৰ বহুত দেৰি হৈ যায় আৰু বহুত আগতে আপোনালোকে খাই যায় কিছুমানে নোখোৱাকৈ গুচি যায় যিসকলৰ সোনকালে আছে তো সেইসকলে কেনেকৈ ষ্টেমিনা আপোনালোকে বচাই ৰাখিব পাৰিব সেইটো আপোনালোকে বহুতে হয়তো নিশ্চয় জানে আৰু বহুতে যদি নাজানে তেনেহলে ভিডিওটো আপোনালোকে কমপ্লিট চাওক তেতিয়া আপোনালোকে নিশ্চয় গম পাব মই যিমানখিনি পাৰো সিমানখিনি সহায় কৰিবলৈ চেষ্টা কৰিম বাকিখিনি আপোনালোকৰ নিজৰ ওপৰত থাকিব এতিয়া চাওক ইন্টাৰভিউ আপোনালোকৰ যিসকলৰ সোনকালে আছে সোনকালে থকা সকলে আপোনালোকে অলপমান লাইট আহাৰ খাই যাব লাগিব কাৰণ বহুত বেছি খালে আপোনালোকৰ গম পাইছে কি হ'ব ৰানিং বেয়া হ'ব পাৰে পেটত খুচি ধৰিব পাৰে তো তেনেকুৱা সমস্যা হ'ব পাৰে সেইকাৰণে যিসকলৰ সোনকালে আছে সেইসকলেও লাইন পাতি থাকিবলগীয়া হয় আৰু দেৰিকে থকা সকলেও লাইন পাতিবলগীয়া হয় এতিয়া কি কৰিব যিসকলৰ সোনকালে আছে আপোনালোকে গম পাইছে কি খাই যাব লাগে নিশ্চয় কল খাই যাব পাৰে ৰাতিপুৱা আপোনালোকে দালিয়া খাই যাব পাৰে বা দালিয়া খাই আপোনালোকে ওটছ খাব পাৰে ওটছটো অলপমান আৰু পাতল হয় আপোনালোকে ওটছ খাই যাব পাৰে তাত ইমান প্ৰব্লেম নাই তো তেনেকৈ আপোনালোকে যিমান পাতল আহাৰ আছে সেইটো আপোনালোকে খাই যাব আৰু বাকী একো ইমান বেছি চিন্তা কৰিব নালাগে এইটো খাম সেইটো খাম এইবিলাক ইমান ভাবি থাকিব নালাগে বাকী যিসকলৰ দেৰিকে আছে তেওঁলোকে ভাত ৰুটি যিকোনো খাব পাৰে দালিয়া যিকোনো বস্তু খাব পাৰে যিটো অলপমান এনাৰ্জি থকা হয় আৰু দেৰিকে থকা সকলে ভাতো খাই ল'ব পাৰে 2 ঘণ্টা 3 ঘণ্টাৰ আগত একো প্ৰব্লেম নাই আৰু সেইটো কাৰণে ভয় কৰিব নালাগে বাকি মেইন কথাটো হ'ল যে আপোনালোকে যেতিয়া তাত লাইন পাতি থাকিবলগীয়া হয় যথেষ্ট সময় গুচি যায় কেনেকৈ এতিয়া ষ্টেমিনা ধৰি ৰাখিব তো তাৰ কাৰণে আপোনালোকে কি কৰিব গম পাইছে ঘৰত মই ক'লো আপোনালোকে কেনেকৈ খাই যাব আৰু ইন্টাৰভিউলৈ যোৱাৰ আগত আপোনালোকে পাৰিলে কল এটা বা দুটা খাই যাব কাৰণ কলে আমাৰ যথেষ্ট এনাৰ্জি দি থাকে আৰু ইনষ্টেণ্ট এনাৰ্জিও পাওঁ আৰু সেইকাৰণে আপোনালোকৰ যথেষ্টখিনি সুবিধা হ'ব লগত আপোনালোকে কি কৰিব ইন্টাৰভিউলৈ যাওঁতে যদি আপোনালোকে পাৰে ইলেক্ট্ৰল বা আপোনালোকে ORS লৈ যাব সো আপোনালোকৰ কাৰণে আটাইতকৈ ভাল হ'ব যিটো এটা 20 পৰা 22 টকীয়া এটা ইলেক্ট্ৰল আহে যিটো আপোনালোকে পাউডাৰ এটা যিটো 1 লিটাৰ পানীত আপোনালোকে ঘুলি ল'ব পাৰে সো সেই ইলেক্ট্ৰলটো যদি এটা পেকেট আপোনালোকে যদি ঘৰতে ঘুলি যদি পানীৰ লগত লৈ যায় আৰু সেইটো যদি আপোনালোকে 15-20 মিনিটৰ মূৰে মূৰে অলপ অলপ যদি খাই থাকে তেনেহলে আপোনালোকৰ ষ্টেমিনাটো বচাই ৰাখিব পাৰিব আৰু এটা কথা ধ্যান ৰাখিব যেতিয়া আপোনালোকে ইন্টাৰভিউলৈ গৈছে লাইন পাতিছে যিমানখিনি পাৰে সিমানখিনি আপোনালোকে বহি থাকিবলৈ চেষ্টা কৰক যিমান পাৰে সিমান আৰামত থাকিব চেষ্টা কৰক যদি আৰামত থাকে তেতিয়াহলে আপোনালোকৰ এনাৰ্জি বাচি যাব আৰু খুব ভয় নকৰিব যদি ভয় কৰে তেতিয়া খুব দুৰ্বল যেন লাগিব আৰু খুব চিন্তাত নাথাকিব টেনচন নল'ব কাৰণ ভয় আৰু টেনচনে আমাক দুৰ্বল কৰি পেলাই যদি মনত সাহস নাথাকে আৰু যদি ভয় খাই থাকে তেনেহলে আপোনালোকৰ ৰানিংও বেয়া হ'ব তেতিয়া আপোনালোকৰ ৰানিংটো একদম দুৰ্বল যেন অনুভৱ হ'ব সেইকাৰণে ভয় নকৰিব একেবাৰে টেনচন ফ্ৰী হৈ থাকিব আৰু যিমান পাৰে ইন্টাৰভিউত সিমান আপোনালোকে থিয় হৈ থাকিব চেষ্টা নকৰিব যিমান পাৰে সিমান বহি থাকিব চেষ্টা কৰক এজেগাত আপোনালোকে বহি থাকক য'ত লাইন পাতিছে ততে আপোনালোকে বহি থাকক যিমান আপোনালোকে ইফালে ইফালে যোৱাটো কম কৰিব যিমান আপোনালোকে বহি থাকিব আৰামত থাকিব পাৰিব সিমানে আপোনালোকৰ ষ্টেমিনা বাচিব আৰু মই শুনিবলৈ পাইছে কিছুমান জেগাত নৰ্মেল পানীহে নিবলৈ দিছে ভিতৰলৈ হয়তো আৰু যদি তেনেকুৱা ক্ষেত্ৰত অলপমান প্ৰব্লেম হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এটাই অপচন আছে বেলেগ অপচন নাই পানী অলপমানত আপোনালোকে চেনি আৰু নিমখ ঘুলি লৈ যাব পাৰে তাতকৈ বেলেগ উপায় নাই চেনি যিহেতু ইমান খোৱাটো ভাল নহয় কিন্তু অপচন যিহেতু আৰু নাই সেইকাৰণে আপোনালোকে সেই দুটা বস্তু ঘুলি লৈ যাব পাৰে সেইকেইটাৰ পৰা আমি গ্লুকজ পাই যাওঁ তো সেইকাৰণে তেনেকৈ আপোনালোকে খাব পাৰে আৰু বেলেগ অপচন নাই যদি আপোনালোকক দিছে তেনেহলে তাত যদি গম পাইছে যে যিকোনো এনাৰ্জি ড্ৰিংক নিব পাৰে তেনেহলে আপোনালোকে লৈ যাব ইলেক্ট্ৰল নিব পাৰে কোনোবাই যদি বেলেগ এনাৰ্জি ড্ৰিংক আছে আইচটনিক বা কিবা এনেকুৱা ইলেক্ট্ৰলাইট যিকোনো যদি আপোনালোকৰ এনাৰ্জি ড্ৰিংক আছে আপোনালোকে লগত লৈ যাব পাৰে আৰু যদি নাই তেনেহলে ইলেক্ট্ৰল লৈ যাওক আৰু লগতে এটা ORSও লৈ যাওক ইলেক্ট্ৰল নিলে আপোনালোকৰ কাৰণে যথেষ্ট কাৰণ 1 লিটাৰ পানীত যদি আপোনালোকে ইলেক্ট্ৰলটো ঘুলি লৈ যায় তেনেহলে অলপ অলপ মাজে মাজে খাই থাকিব পাৰে আৰু তেনেকৈ আপোনালোকৰ বডিটো ৰিকভাৰ হৈ থাকিব লগতে ঘৰৰ পৰা যাওঁতে অলপমান চাব যাতে অলপমান হেলথি অলপমান ভাল এনাৰ্জি থকা আহাৰ খাই যায় তেতিয়া আপোনালোকৰ কি হ'ব এনাৰ্জিটো বাচি থাকিব কিন্তু এটাই মেইন আটাইতকৈ এনাৰ্জি লছ হোৱাৰ মেইন এইটোৱে হৈছে যে আপোনালোকে বেছি সময় যে থিয় হৈ থাকে এনাৰ্জি লছ হ'ব আৰু লগতে যদি আপোনালোকে ভয় বেছি খাইছে আৰু টেনচনত আছে তেনেহলে এনাৰ্জি লছ হ'ব সেইকাৰণে যিমান পাৰে আপোনালোকে চিন্তা নকৰাকে থাকক আৰু যিমান পাৰে আৰামত বহি থাকিবলৈ চেষ্টা কৰক এইখিনি আপোনালোকে মেইনটেইন কৰিব তেতিয়া আপোনালোকৰ এনাৰ্জি যথেষ্টখিনি বাচি থাকিব বাকী অলপমান আপোনালোকৰ দেৰি হলে অলপতো উইকনেছ আহিবই সেইটো উপায় নাই কাৰণ যিমান বেছি দেৰি হৈ গৈ থাকে আমাৰ সিমানে বেছি ভয়ো হৈ গৈ থাকে সিমানে টেনচন বাঢ়ি গৈ থাকে সেইকাৰণে অলপমান বেয়া হয় কিন্তু টেনচন নল'ব সকলোৱে ভালকৈ টেনচন নোলোৱাকৈ ৰানিং কৰক আপোনালোকৰ ইন্টাৰভিউ নিশ্চয় ভাল হ'ব আশা কৰিছো আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহলে মোক কমেন্ট কৰি সুধিব পাৰে মই নিশ্চয় আপোনালোকক ৰিপ্লাই কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব লগতে সকলোকে শ্বেয়াৰ কৰি দিব যদি প্ৰথমবাৰ আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ'ত জয় আই অসম